নমস্কাৰ। আজি আমি নৱম শ্ৰেণীৰ ৰেখা আৰু কোণ চেপ্টাৰৰ ৰৈখিক জুৰীয়া কোণৰ কনচেপ্টটো শিকিম। কি হয় আচলতে ৰৈখিক জুৰীয়া কোণ? আমি যদি এডাল ৰেখা অংকন কৰোঁ, AB ৰেখাৰ ওপৰত আমি এটা D বিন্দু দিলোঁ। এই D বিন্দুক লগাই আমি এডাল ৰশ্মি অংকন কৰি দিলোঁ। এই ৰশ্মিডালে এই ৰেখাডালক দুটা কোণত বিভক্ত কৰিলে। কোণ দুটাৰ নাম হৈছে এংগুল 1 আৰু এংগুল 2। গতিকে এংগুল 1 আৰু এংগুল 2 হৈছে ৰৈখিক জুৰীয়া কোণ আৰু ইহঁতৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া আমি চাম প্ৰত্যাৱৰ্তী কোণ কি হয়। আমি এই চিত্ৰমতে আমি আপোনালোকক দেখাই আছোঁ। এডাল ৰেখা আমি অংকন কৰিলোঁ। এই ৰেখাডালৰ মাজত আমি যদি এটা বিন্দু দি লওঁ O বুলি, এই O বিন্দুৰ মাজেৰে যদি আমি এডাল ৰশ্মি অংকন কৰি দিওঁ, তেতিয়া সেই ৰেখাডালক পুনৰ দুটা ভাগত ভাগ কৰিব। সেই ভাগ দুটা হৈছে এংগুল AOC আৰু এংগুল BOC। এতিয়া এই কোণ দুটা আমাক যদি দিয়া থাকে এংগুল BOC, তেতিয়াহ'লে আমি তাৰ প্ৰত্যাৱৰ্তী BOC উলিয়াব পাৰোঁ। যদি এংগুল BOCৰ মান 70 ডিগ্ৰী, তেতিয়াহ'লে প্ৰত্যাৱৰ্তী এংগুল BOC উলিয়াবলৈ আমি 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব। অৰ্থাৎ 360 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী বিয়োগ কৰিলে কিমান হ'ব? 290 ডিগ্ৰী। এতিয়া প্ৰত্যাৱৰ্তী কোণ উলিয়াবলৈ হ'লে আমি সহজ ভাষাত ক'বলৈ গ'লে 180 ডিগ্ৰীতকৈ ডাঙৰ থাকে আৰু 360 ডিগ্ৰীতকৈ সৰু থাকে। গতিকে আমাৰ যোনটো কোণ দিয়া থাকে সেই কোণটো প্ৰত্যাৱৰ্তী কোণ উলিয়াবলৈ দিলে সেই অৰিজিনেল কোণটো মানটো উলিয়াই পেলাই তাৰ প্ৰত্যাৱৰ্তী কোণ উলিয়াবলৈ হ'লে 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিলেই হ'ল। গতিকে এয়াই আছিল আজিৰ কাৰণে। থেংক ইউ।